চাপৰৰ পক্ষীপাৰাত বন বিভাগৰ এটা বৃহৎ দলে এক অভিযান চলায়। এই অভিযানত এটা অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা। উদ্ধাৰ হোৱা কাঠখিনি বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে। ইপিনে বন বিভাগৰ এই অভিযানৰ উমান পাই চোৰাং ব্যৱসায়ীসকল পলাই যাবলৈ সক্ষম হয়। আজি পাখিপৰা গাঁৱৰ ভিতৰত এটা অবৈধভাৱে চলা মিল জব্দ কৰা হৈছে। কিমান দিন আমিতো নাজানো। আজি হঠাতে খবৰ পাই পেলাই আমাৰ প্ৰদেশৰ ৰেঞ্জ অফিচাৰ আহিছে আৰু তেওঁৰ সহযোগতে মিলটো জব্দ কৰা হৈছে। এইটো কাঠফলা মিল। কাঠ জব্দ হৈছে, কাঠখিনি লৈ যোৱা হ'ব 50,000 হয়। মালিকটো এতিয়ালৈকে আমি গম পোৱা নাই, পিছত অনুসন্ধান কৰি চোৱা যাব কোন মালিক হয়, কাৰ আণ্ডাৰত চলি আছিল। বন বিভাগে এনেকৈ অভিযান চলি থাকিব। ঠিক। ব্যুৰো ৰিপৰ্ট, নাৰদ লাইভ।